মাধৱদেৱৰ আবিৰ্ভাৱ মহোৎসৱত আয়োজন কৰা আমাৰ ভাস্কৰজ্যোতি প্ৰাথমিক শাখাৰ নামঘৰ প্ৰাংগণত উপস্থিত ভকত বৈষ্ণৱসকল আমি বৰ্তমান আমাৰ এতিয়া ধৰ্মধ্বজা উত্তোলনৰ কাৰ্যসূচীৰ কাৰণে আমি আগবাঢ়িছোঁ। গতিকে সমস্ত আইক আমি পতাকা বেদীৰ চাৰিওফালে গোলাকাৰ আকৃতিত আপোনালোকক থিয় হ'বৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। কৃষ্ণ আমি আমাৰ সভাপতি বাপজনা ইতিমধ্যে আহি পাইছে। গতিকে আমি সভাপতি বাপজনা আমাৰ পতাকা বেদীলৈ আগবঢ়াই আনিবৰ কাৰণে আমি আমাৰ জিতু গগৈ বাবুক আদৰণি জনাব আগবঢ়াই আনিবলৈকে আমি অনুৰোধ জনাইছোঁ। আমি আমাৰ সাংস্কৃতিকৰ আমাৰ সভাপতি বাবৰ প্ৰমুখ সম্পাদক বাবৰ প্ৰমুখ্যে সকলোটি আমাৰ কানিকা দলৰ সদস্যক আমি আমাৰ সলগুৰি আঞ্চলিকৰ তৰফৰ পৰা আমি সেৱা জনাইছোঁ। আমি পূৰ্বতে আমি আমাৰ সভাপতি বাবজনক আমি এখন এয়া সভাপতি আদৰণি জনাইছে। কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ। ইয়াৰ পিছতে আমি ধৰ্মধ্বজা উত্তোলনৰ কাৰ্যসূচী আগবঢ়াই নিবৰ বাবে আমাৰ সম্পাদক মহোদয়লৈ মাইক্ৰফোন আগবঢ়াই দিম। কৃষ্ণ আমাৰ গানিকা দলটিক আমি গুৰুঘাট প্ৰদৰ্শন কৰিবৰ কাৰণে আমি কৃষ্ণ কৃষ্ণ Ram Krishna.